নমস্কাৰ আজি আমি এই ভিডিঅ'টোত শিকিম এন্টিলগ উলিয়াবলৈ কিন্তু এন্টিলগ উলিওৱাৰ আগতে আমি লগৰ কিছুমান প্ৰপাৰ্টি জানি ল'ব লাগিব প্ৰথমে আপোনালোকক কৈ থওঁ যে লগক দুই প্ৰকাৰে ৰিপ্ৰেজেন্ট কৰা হয় এটা হৈছে লগ বেছ ই আৰু আনটো হৈছে লগ বেছ 10 আমি সাধাৰণতে যিবোৰ টেবুলত ভ্যালু দেখিবলৈ পাওঁ লগৰ সেইবোৰ লগ বেছ 10ত থাকে সেইবাবে আমি লগ বেছ ই লগ বেছ 10লৈ কনভাৰ্ট কৰিব জানিব লাগিব লগ বেছ ই লগ বেছ 10লৈ কনভাৰ্ট কৰাৰ ফৰ্মুলাটো হৈছে লগ বেছ ই ইজ ইকুৱেল 2.303 লগ বেছ 10 এই ফৰ্মুলাটোৰ জৰিয়তে আমি লগ বেছ ই লগ বেছ 10লৈ কনভাৰ্ট কৰিব পাৰোঁ এতিয়া আমি আহিছোঁ সেকেন্ড ফৰ্মুলাটোলৈ সেইটো হৈছে লগ অফ a ইনটু b ইজ ইকুৱেল লগ অফ a plus log of b. Third formula to hoise log of a by b is equal log of a minus log of b. Fourth formula to hoise log of a to the power b is equal b log a. Poncham to property hoise log of 10 base 10 is equal 1. Ekedore log of e base e value 1 hobo aru yak ami ln of e buliu kobo paru. এইকেইটাই আছিল লগৰ কেইটামান গুৰুত্বপূৰ্ণ ফৰ্মুলা যিকেইটা এন্টিলগ উলিয়াবলৈ ব্যৱহাৰ হ'ব ইয়াৰ লগতে লগৰ যিকেইটা ভ্যালু আছে 1 পৰা 10 লৈকে সেইকেইটাও আমি ভালদৰে মনত ৰাখি ল'ব লাগিব তেতিয়া আমাৰ এন্টিলগ উলিয়াবলৈ বহুত সহজ হ'ব এতিয়া লগ 1 ৰ ভ্যালু হৈছে 0 লগ 2 ৰ ভ্যালু হৈছে 0.3 আমি যদি লগ 2 ৰ ভ্যালু মনত ৰাখো তেতিয়া আমি লগ 4 আৰু লগ 8 ৰ ভ্যালু অতি সহজে উলিয়াই দিব পাৰিম যেহেতু কিছু সময়ৰ আগতে আমি এটা ফৰ্মুলা পাইছিলো সেইটো আছিল log of a to the power b is equal b log a সেই ফৰ্মুলাটো ইউজ কৰি আমি log 4 আৰু log 8 ৰ ভ্যালু উলিয়াব পাৰিম এতিয়া আমি log 4 ক এনেদৰে লিখিব পাৰো log 2 স্কয়াৰ এতিয়া যদি আমি ফৰ্মুলাটো এপ্লাই কৰো তেতিয়া কি হ'ব 2 log 2 যেহেতু আমি log 2 ৰ ভ্যালু জানো সেইটো হৈছে 0.3 এতিয়া আমি ইয়াত যদি 0.3 পুট কৰো তেতিয়া হ'ব log 4 is equal 2 into 0.3 এতিয়া আমি log 4 ৰ ভ্যালু পাই যাম সেইটো হ'ব 0.6 একেদৰে আমি log 8 ৰ ভ্যালু উলিয়াব পাৰিম তেতিয়া এনেদৰে যদি আমি কৰো তেতিয়া আমি log 8 ৰ ভ্যালু পাম 0.9 এতিয়া log 3 ৰ ভ্যালু হৈছে 0.47 log 4 ৰ ভ্যালু যেহেতু আমি উলিয়াইছিলো সেইটো আছিল 0.6 log 5 ৰ ভ্যালু হৈছে 0.69 log 6 ৰ ভ্যালু হৈছে 0.77 log 7 ৰ ভ্যালু হৈছে 0.85 log 8 ৰ ভ্যালু যেহেতু উলিয়াইছিলো সেইটো আছিল 0.9 log 9 ৰ ভ্যালু আমি log 3 ৰ ভ্যালু মনত ৰাখিলে উলিয়াই ল'ব পাৰিম সেই আগৰ ফৰ্মুলাটো ইউজ কৰি তেতিয়া log 9 ৰ ভ্যালু হ'ব 0.95 আৰু log 10 ৰ ভ্যালু সদায় 1 এই হয় এইকেইটা ভ্যালু মনত ৰাখিলে আমি এন্টিলগ উলিয়াব পাৰিম আহক তেনেহলে আমি এতিয়া এন্টিলগৰ কেইটামান কোৱেশ্চন সলভ কৰি লওঁ যদি আমাক সোধে এন্টিলগ অফ 4.3 কিমান তেতিয়া আমি কেনেদৰে কৰিম আমি প্ৰথমে এন্টিলগ অফ 4.3 ভাঙি ল'ম তেতিয়া লিখিম এন্টিলগ অফ 4 প্লাছ 0.3 তাৰ পাছত সেকেন্ড ষ্টেপত আমি কি কৰিম লগ এন্টিলগ অফ 4 প্লাছ 0.3 আছিল আমি 4 ক এনেদৰে লিখিব পাৰো log 10 to the power 4 যেহেতু আমি এটা ফৰ্মুলা পাইছিলো log a to the power b is equal b log a সেই ফৰ্মুলাটো ইউজ কৰি আমি 4 ক log 10 to the power 4 বুলি লিখিব পাৰো যেহেতু log 10 ৰ ভ্যালু সদায় 1 এই হয় সেইটো কাৰণে আমি 4 ক log 10 to the power 4 বুলি লিখিম আৰু 0.3 আছে যেহেতু আমি অথনি পাইছিলো log 2 ৰ ভ্যালু সদায় 0.3 হয় সেইবাবে আমি 0.3 জেগাত log 2 পুট কৰিম তাৰপিছত থাৰ্ড ষ্টেপত আমি কি কৰিম এন্টিলগ অফ log 10 to the power 4 plus log 2 আছে যেহেতু আমি এটা ফৰ্মুলা পাইছিলো অথনি log a into b is equal log a plus log b সেই ফৰ্মুলাটো ইউজ কৰি আমি ইয়াক log 2 into 10 to the power 4 বুলি লিখিব পাৰো এতিয়া এন্টিলগ আৰু log দুইটা কাটা যাব তেতিয়া কি হ'ব এন্টিলগ অফ 4.3 is equal 2 into 10 to the power 4 এনেদৰে আমি এই ফৰ্মুলাবোৰ ইউজ কৰি অতি সহজে এন্টিলগ উলিয়াব পাৰো তেনেহলে আহক আৰু এটা কোৱেশ্চন কৰি লওঁ যদি আমাক এন্টিলগ অফ -5.7 উলিয়াবলৈ দিয়ে প্ৰথমে আমি এন্টিলগ অফ -5.7 ক ভাঙি লম
তেতিয়া লিখিম antilog of -5.7 is equal antilog of -6 plus 0.3 তাৰ পাছৰ ষ্টেপত আমি কি কৰিম antilog of -6 plus 0.3 আছে প্ৰথমে 6ক আমি log 10 to the power -6 লিখিব পাৰোঁ যেহেতু আমি এটা ফৰ্মুলা পাইছিলোঁ log a to the power b is equal b log a সেই ফৰ্মুলাটো ইউজ কৰি আমি -6ক log 10 to the power -6 বুলি লিখি ল'ব পাৰোঁ যেহেতু আমি জানো log 10ৰ ভ্যালু সদায় 1 তাৰ পাছত আছে প্লাস 0.3 যেহেতু আমি জানো log 2ৰ ভ্যালু সদায় 0.3 হয় সেইবাবে 0.3ৰ ঠাইত আমি log 2 পুট কৰিম log 2 পুট কৰাৰ পাছত এই লাইনটো হৈ গ'ল antilog of log 10 to the power -6 plus log 2 ইয়াৰ পাছৰ ষ্টেপত আমি log 10 to the power -6 plus log 2ৰ মাজত এটা ফৰ্মুলা এপ্লাই কৰিম সেই ফৰ্মুলাটো হৈছে log a plus log b is equal log a into b সেই ফৰ্মুলাটো এপ্লাই কৰিলে ইয়াৰ পাছৰ ষ্টেপটো হ'ব antilog of log 2 into 10 to the power -6 তাৰ পাছত antilog আৰু log দুইটা কেনসেল আউট যাব তেতিয়া antilog of -5.7 ৰ এনসাৰ হ'ব 2 into 10 to the power -6 এনেদৰে আমি কেইটামান ফৰ্মুলা মনত ৰাখি অতি সহজে antilog উলিয়াব পাৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ